Hello guys, welcome to my channel with another great video. সকলোকে আজি এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছো। সকলোৰ বাবে এটা ভাল খবৰ লৈ আহিছো। AP পুলিচ কনষ্টেবল 2026 পদবিলাকৰ ফাইনালি PT আৰু PST অৰ্থাৎ ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট আৰু ফিজিক্যাল এফিচিয়েন্সি টেষ্টৰ বাবে অফিচিয়েল নটিফিকেশন জাৰি কৰা হৈছে। এই AP পুলিচ কনষ্টেবল পদবিলাকৰ ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট কোনটো তাৰিখৰ পৰা হ'ব সকলোখিনি কথা এই ভিডিঅ'টোৰ জৰিয়তে আপোনাক ফুল ডিটেইলছত বুজাম। গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। যদি আপুনি আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আপোনালোকৰ এই PT আৰু PST অহা 13 জুলাই 2026 পৰা ষ্টাৰ্ট হ'ব আৰু 26 জুলাই 2026 লৈকে চলি থাকিব। এই পৰীক্ষাসমূহ পুলিচ ট্ৰেইনিং চেণ্টাৰত অনুষ্ঠিত হ'ব। এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল ৰিপৰ্টিং টাইম। আপোনালোকে পুৱা 6:30 বজাৰ পৰা 7 বজাৰ ভিতৰত ৰিপৰ্ট কৰিব লাগিব। যদি আপুনি 7 বজাৰ পাছত যায় তেন্তে আপোনাক কোনো ধৰণে সোমাবলৈ দিয়া নহ'ব। গতিকে সময়মতে ৰিপৰ্ট কৰিব আৰু পৰীক্ষা কেন্দ্ৰলৈ যাওঁতে আপোনাৰ অফিচিয়েল এডমিট কাৰ্ডখন লাগিব আৰু তাৰ সৈতে এডমিট কাৰ্ডত মেনশ্যন থকা যিকোনো বৈধ ফটো পৰিচয় পত্ৰ লৈ যাব লাগিব। এই অফিচিয়েল নটিছখনত কেণ্ডিডেটসকলৰ ৰোল নাম্বাৰ আৰু কাষতে ডেট দিয়া আছে। যিটো ডেটত আপোনাৰ ৰোল নাম্বাৰ আছে সেই নিৰ্দিষ্ট ডেটটোতে আপুনি পুলিচ ট্ৰেইনিং চেণ্টাৰলৈ যাব লাগিব। আপোনালোকৰ ৰোল নংটো কোনটো ডেটত পৰিছে ভালদৰে চাই লওক। গতিকে আজিৰ আপডেটটো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে কমেণ্ট বক্সত আপোনাৰ মতামত জনাব। ধন্যবাদ।